নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমাৰ ভণ্টিৰ তুলনি বিয়া আছে, তো আমি তাতে গৈ আছোঁ। তো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া আমি ভণ্টিহঁতৰ ঘৰত আহি পালোঁ, তো আপোনালোকে চাই থাকক। এতিয়া মানুহবিলাকে ভাত খাই আছে। আমাৰ মানে বহুত কিবা হৈ গ'ল, দেৰি হৈ গ'ল। গোটেই মানুহবিলাক খাই আছে। তো আমি এতিয়া ভাত খাম, ভাত দি আছোঁ। তো ভাত খাই আছে কেনেকুৱা লাগছে? হয় নেকি? কি চব্জি দিছে? কি চব্জি মই নামে ক'ব নোৱাৰো। আলু, তাৰপিছত বেঙেনা আৰু দালি আৰু বাকী কচু আৰু নাই। সোৱাদ কেনেকুৱা হৈছে? খোৱা হ'ল ভাত? কেনেকুৱা লাগিল খাই? পেট ভৰিল নে? হেল্ল' গাইজ, আমাৰ এতিয়া খোৱা দোৱা হ'ল, তো আমি এতিয়া ঘৰত গৈ আছোঁ। তো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া মই খাই বৈ ঘৰলৈ আহি পালোঁ। তো আপোনালোকে ভিডিঅ'খন কেনেকুৱা পালা তো কমেণ্টত জনাবা। আৰু যিসকল ভিডিঅ' মোৰ আজি নতুনকৈ চাই আছা সেইসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে যে বেল আইকনখন আছে সেইটো অল কৰি দিবা। তো আজি ইমানখিনিয়ে মোৰ ভিডিঅ'খন। তো মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰি যাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনখন অল কৰি দিব। ধন্যবাদ।